সবলীকৰণৰ কাৰণে আৰু সজাগতাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ গোল্ডেন জুবলিত এটা ডিচিশ্যন আছিলে যে আমি মানে এৱাৰনেছটো কৰিব লাগে আৰু সেইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ এপছু ভলেণ্টিয়াৰসকলে কৰিব লাগে। ইতিমধ্যে ওদালগুৰি জিলা, বাক্সা জিলা, বিভিন্ন জিলাত হৈ গ'ল, চিৰাং জিলা, এতিয়া কোকৰাঝাৰত আৰম্ভ হৈছে আজিৰ পৰা। আৰু ইয়াৰ উদ্দেশ্য হৈছে যে মহিলাসকলক, যদিও আমাৰ সমাজখন পুৰুষ প্ৰধান সমাজ নহয়, ডাইৰেক্টলি ইনডাইৰেক্টলি মহিলাসকলক অৱহেলা কৰা হয়। আজি আমাৰ BTCতে চাওক যে 40টা সমষ্টিত এজনো মহিলা MCLA নাই। চ' পলিচি মেকিঙত মহিলাসকল ডিপ্ৰাইভ। তেনেকুৱা ধৰণে আজি এই কাৰণে মহিলাসকলে পিছ পৰি থাকিব লগা হৈছে, কিন্তু মহিলাসকল পিছ পৰি থকা নাই। আজি হিমা দাসৰ কথাটো সকলোৱে দেখা পাইছে, স্পৰ্টছত আগবাঢ়ি আহিছে, শিক্ষা দীক্ষাত আগবাঢ়ি আহিছে, সকলো দিশত আগবাঢ়ি আহিছে, কিন্তু এতিয়াও আমাৰ পুৰুষ সমাজৰ ইয়াত বহুত কৰণীয় আছে। তো সেইকাৰণে আমি আজি যিবিলাক আজি পৰিৱেশ হৈ আছে ইয়াত মোকাবিলা কৰিবৰ কাৰণে মহিলাসকলক সজাগতা কৰাৰ কাৰণে এই কাৰ্যসূচীটো লৈছোঁ। শেহতীয়াভাৱে আপোনালোকে দেখিছে কিমান মানে ধৰ্ষণ হৈছে, কিমান মলেষ্টেশ্যন হৈছে আৰু উইথ হাণ্টিং হৈছে, ডাইনী হত্যা, তাতো মহিলাসকলে ভিক্টিম হৈছে। মহিলা শিক্ষাৰ পৰা আদি কৰি বিভিন্ন সমস্যা আজি মহিলাসকলৰ আছে, যিটো মানে মহিলাসকল আজি যি ডেথ মৰ্টেলিটি সেইটো খুব মানে বেছি হৈ আছে। এনিমিয়াৰ পৰা বিভিন্ন বেমাৰত মানে পৰি আছে মহিলাসকলে। সেই সকলো কথা লৈ পেলাই এটা সজাগতাৰ এটা এই মানে যিটো চাইকেল ৰেলী সেইটো লোৱা হৈছে। গতিকে নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা উদ্দেশ্য আছে যে বড়ো সমাজটো এটা সুস্থ আৰু এটা উন্নত সমাজ হিচাপে গঢ়িব লাগে। গতিকে মহিলাসকলক বাদ দি কেতিয়াও এই সপোন কেতিয়াও বাস্তৱ নহ'ব। সেইকাৰণে যে আমি এই কাৰ্যসূচীটো সফল কৰাৰ কাৰণে আমি চবেই ইয়াত অংশগ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ এই ৰেলীৰ দ্বাৰা আমাৰ মহিলাসকলৰ মাজত যথেষ্ট সচেতনতা আহিব। আপোনালোকে শেহতীয়াভাৱে দেখিছে যে ইকনমিক যিটো ভাইবিলিটি সেইটো নোহোৱাৰ কাৰণে মহিলাসকলে আজি ৰাস্তাত মানে হাজিৰা কৰা, ৰাস্তা বনোৱাৰ হাজিৰা কৰাৰ পৰা আজি চব্জি বিক্ৰী কৰা, চবতো মানে মহিলাসকলে আগবাঢ়ি আহিছে। গতিকে সেই মহিলাসকলক যদি সমাজত এটা সুযোগ দিয়া যায় বা স্থান দিয়া যায়, চ' তেখেতসকলে আমাৰ সমাজখন আগুৱাই লৈ যাব। মহিলাসকলক বঞ্চিত কৰি ৰখা হৈছে নেকি? এইটো ইনডাইৰেক্টলি বঞ্চিত বুলিয়ে ক'ব লাগিব, ডাইৰেক্ট নহ'লেও ইনডাইৰেক্টলি বঞ্চিত। আমাৰ সমাজখন পুৰুষ প্ৰধান সমাজ নহ'লেও, আমাৰ দেশখন, আমাৰ ৰাজ্যখন পুৰুষ প্ৰধান নহ'লেও আজি মহিলাসকলক অৱহেলা কৰাটো একদম সেইটো বাস্তৱ। যাৰ কাৰণে আজি 33% দাবী কৰিব লগা হৈছে। মহিলাসকলৰ নিজৰ ৰিজাৰ্ভেশ্যন দাবী কৰিব লগা হৈছে আৰু এইটোৱে স্পষ্ট যে ইয়াত ডাইৰেক্টলি ইনডাইৰেক্টলি মহিলাসকলক বিশেষকৈ BTADত এই মহিলাসকল বঞ্চিত হোৱা বুলি ভাবে। অল ভাৰতৰে কথা, এইটো অসম BTAD বুলি কথা নাই, গোটেই ভাৰততে এইটো চলি আছে। কিছুমান অঞ্চলত আজিলৈকে মহিলাসকলক ইভেন মানে শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। কিছুমান জনগোষ্ঠী আছে শিক্ষাত মানে বাধা দিয়ে, তেনেকৈ বহুত মানে সমস্যা আজি মহিলাসকলৰ আছে। কিন্তু আমি স্পেচিয়েলি বড়ো মহিলাসকলে আজি যথেষ্ট আমাৰ সংগ্ৰাম, আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়াত জড়িত হৈ আহিছে। কিন্তু ইয়াতকৈ আৰু অধিক বড়ো মহিলাসকলক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰে, ইয়াৰ কাৰণে এই কাৰ্যসূচীটো লোৱা হৈছে। দেখা গৈছে এক মিনিট এটা কথা, হাগ্ৰামে কৈছিলে যে BTADত কোনো আইন নাছিলে। একচুৱেলি কথাটো অসাংবিধানিক বুলি আপুনি ভাবে নেকি? আইন নচলাৰ কথাটো অসাংবিধানিক নহয়, এইটো সাংবিধানিকে। সাংবিধানিকভাৱে আইন চলা নাই। কথাটো হৈছে যে BTCটো গঠন হ'ল আজি 13 বছৰ হৈ গ'ল, ইয়াত কোনো আইন কানুন নাই। আজি অসম চৰকাৰে এটা নতুন এটা জন্ম দিছে, গঠন কৰিছে হিচাপে কাউন্সিলটো। ইয়াত আইন কানুন বনোৱাৰ কাৰণে যিখিনি বিল কাউন্সিলে পঠাইছে এইটো গভৰ্ণৰৰ চাইন দি পেলাই এইটো পঠাই দিব লাগিলে, এছাইন দি পেলাই, কিন্তু এইটো আজিলৈকে নপঠালে। সেইকাৰণে আজি BTCত মানে আইন কানুন নোহোৱা এটা পৰিৱেশ হৈছে আৰু সেইটো নকৰিলে একাউণ্টেবল নহ'ব। আজি ইয়াৰ বিষয়াসকলক, ইয়াৰ ৰাজনৈতিক নেতাসকলক আজি লেফ্ট ৰাইট যদি যিটো কৰাপশ্যন কৰিছে, যিটো মানে ইয়াত যি পৰিৱেশবিলাক হৈছে সেইবিলাক যদি চেক কৰিব লাগিলে, একাউণ্টেবল কৰিব লাগিলে আইন কানুনবিলাক লাগিব। উন্নয়নটো যদি সঠিক গতিত নিব লাগে তেতিয়াহ'লে এই আইন কানুনবিলাক লাগিব। এটা কথা কৈছিলে যে উন্নয়নৰ টকা দি ল'ৰা ছোৱালীক অস্ত্ৰ কিনিছে, এইটো তথ্যটো হীৰা শৰণীয়াত থাকিব যে উন্নয়নৰ টকা দি যদি অস্ত্ৰ কিনিছে এইটো হীৰা শৰণীয়াই পাৰ্লিয়ামেণ্টত ক'ব লাগে, এইটো ইষ্টাব্লিছ কৰিব লাগে, দেখুৱাই দিব লাগে আৰু সেইসকলক এৰেষ্ট কৰাৰ ব্যৱস্থাটো হীৰা শৰণীয়া ল'ব পাৰে। কিয়নো তেখেতে সংসদ হিচাপে তেখেতে এজন সাধাৰণ মানুহ নহয়, এজন ক্ষমতাশীল ব্যক্তি। 543 জন MP ভাৰতৰ ভিতৰত তেখেতে এজন। গতিকে সেইটো মানে ৰাজনীতিক এটা লাভালাভৰ কাৰণে ইউজ কৰিব নালাগে। আজি তেখেতে এই দুটাই অস্ত্ৰ লৈছে, এটা হ'ল অস্ত্ৰৰ কথা কয়, আনটো হ'ল মই থকালৈকে বদলেন হ'ব নিদিওঁ MP, তাৰমানে তেখেতক চিৰদিন MP কৰি ৰাখিব লাগে, সেইটো তেখেতে কৈছে। কিন্তু বদলেন যিটো সৃষ্টি হোৱাৰ কথা এইটো হীৰা শৰণীয়াৰ ওপৰত ডিপেণ্ড কৰি নহয়। আপোনালোকে জানে তেলেংগানা গঠন হোৱাৰ আগত তেলেংগানাৰ চিফ মিনিষ্টাৰে
ৰিজেন দিছিল বহুত এমপিয়ে ৰিজেন দিছিলে তাৰ পিছত তেলেংগানা গঠন হ'ল বিহাৰত লালু প্ৰসাদ যাদৱে চিফ মিনিষ্টাৰ হিচাপে কৈছিলে মই থকাকলৈকে মানে ঝাৰখণ্ড হ'বলৈ নিদিওঁ তেখেতৰ সন্মুখতে ঝাৰখণ্ড হৈ গ'ল এইবিলাক সাংবিধানিক এটা প্ৰক্ৰিয়া গতিকে ক'ৰবাত দৰকাৰ হৈছে চৰকাৰে বনাব দাদা, ক'ৰবাত দৰকাৰ হীৰা চৌহানিৰ অন্তৰ্নিহিত কিবা কাৰণ থাকিব পাৰে নেকি ৰাজনৈতিক মুনাফা লোট 100% ৰাজনীতি হীৰা চৰণীয়াই এনাদাৰ টাইমৰ কাৰণে এমপি হ'বৰ কাৰণে নেক্সট এমপি হ'বৰ কাৰণে তাৰ হাতত এইটোৱে অস্ত্ৰ সি বড়ো অনাবড়ো যিটো সংগ্ৰাম কনফ্লিক্ট সেইটো ৰাখিব লাগিব